ৰমজানৰে চাম। আসসালামু আলাইকুম সকলো অসমবাসী ৰাইজকে ৰমজান মুবাৰক। আজি মোৰ লগত কেইজনমান বিশেষ ব্যক্তি আছে। বিশেষ ব্যক্তি বুলি কওঁতে এখেতসকলে বিভিন্ন ধৰণৰ সমাজৰ অনুষ্ঠানত বিভিন্ন জেগাত তেওঁলোকে জিকিৰ পৰিৱেশন কৰি আহিছে। মই চিনাকি কৰাই দিছো। মোৰ এইফালে আছে এখেত ভুৱনেশ্বৰ ডেকা, আৰু এখেত হৈছে আমাৰ শ্বহীদুদ্দিন আহমেদ, এখেত আইনুল হক চৌধুৰী, আৰু ইফালে আছে আপোনাৰ আমাৰ ফিৰোজউদ্দিন আহমেদ, আৰু এখেত আঞ্জামুল হক। গতিকে আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি চাব আৰু এখেতসকলক অকণমান সঁহাৰি জনাব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলো অসমৰ মানুহ চিনি পায়, বিভিন্ন ধৰণৰ জাগাত যাতে এওঁলোকে যায় জিকিৰ পৰিৱেশন কৰিব পাৰে। গতিকে এখেতসকলে আজি সুন্দৰ জিকিৰ পৰিৱেশন কৰিব এই ৰমজান মাহত। গতিকে আপোনালোকে জিকিৰটো শুনিব। পশ্চিমৰ আকাশত ওলালো ৰমজানৰে চাম, ৰমজানৰে চাম। হেলা নকৰিবা পাৰিবা ৰমজান, হেলা নকৰিবা পাৰিবা ৰমজান। পশ্চিমৰ আকাশত ওলালো ৰমজানৰে চাম, ৰমজানৰে চাম। হেলা নকৰিবা পাৰিবা ৰমজান, হেলা নকৰিবা পাৰিবা ৰমজান। চবে চাবে কতে উঠি চেহেৰি খাবা, চেহেৰি খাবা। মগৰিবৰ সময়ত ইফতাৰ কৰিবা, মগৰিবৰ সময়ত ইফতাৰ কৰিবা। পশ্চিমৰ আকাশত ওলালো ৰমজানৰে চাম, ৰমজানৰে চাম। হেলা নকৰিবা পাৰিবা ৰমজান, হেলা নকৰিবা পাৰিবা ৰমজান। নামাজ হজ যাকাত আল্লাহ পাকৰ দান, আল্লাহ পাকৰ দান। তাৰ মাজতে দিলে আল্লাহ মাহে ৰমজান, তাৰ মাজতে দিলে আল্লাহ মাহে ৰমজান। পাপে চাপে যিজন বান্দায় ৰাখিব ৰোজা, ৰাখিব ৰোজা। নিজ হাতে দিব আল্লাহ নেকিৰে বোজা, নিজ হাতে দিব আল্লাহ নেকিৰে বোজা। পশ্চিমৰ আকাশত ওলালো ৰমজানৰে চাম, ৰমজানৰে চাম। হেলা নকৰিবা পাৰিবা ৰমজান, হেলা নকৰিবা পাৰিবা ৰমজান।
বান্দা ঈদগাহলৈ যাবা, ঈদগাহলৈ যাবা। সৰুবৰে মিলি ঈদুল ফিতিৰ নামাজ পঢ়া বান্দা, ফিতিৰ নামাজ পঢ়া। আব্বা আম্মা শুই আছে এন্ধাৰী কবৰ, এন্ধাৰী কবৰ। ভাই ককাই হবে মিলি কৰোগৈ মোনাজাত বান্দা, কৰোগৈ মোনাজাত। পশ্চিমৰ আকাশত ওলাব ৰমজানৰে চাঁদ, ৰমজানৰে চাঁদ। এলাহ নকৰিবা পাৰিবা ৰমজান, এলাহ নকৰিবা পাৰিবা ৰমজান, এলাহ নকৰিবা পাৰিবা ৰমজান, এলাহ নকৰিবা পাৰিবা ৰমজান।